নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বহাগৰ 1 তাৰিখ যিহেতু আজি ইয়াত ভকত আহিব আমাৰ ঘৰত বুলি নহয়, আমাৰ গাঁৱৰ চবতে আহিব। মানে আমি মৃত্যুক দিয়া হয় যে মৃত্যুকৰ কাৰণে ভকত আহিব। তেওঁলোকক সেৱা কৰি মেলি সেৱা কৰাৰ পিছতহে মানে ঘৰৰ জ্যেষ্ঠ কৰা হ'ব আৰু তাৰপিছত নামঘৰ যাব লাগিব। আমি ভকত আহিব, অলপ পিছতে ভকত আহিব। ভকত অহাৰ আগতে এই ঘৰ ৰুমটো ইয়াত চাফা কৰি থৈ দিছোঁ। ইয়াতে ভকত বহাব লাগিব। ইয়াত ভকত বহাম। এইটো পূৰা চাফা কৰি থৈছোঁ। এই চকীখিনি আঁতৰাই দিম। চকীখিনি আমনি দিব পাৰে। ভকত 12জন অহাৰ কথা আছে, কিন্তু 12জন আহিছিলে, কিন্তু এতিয়া কমোৱা হ'ব। মানে ভাগ হৈ যাব। কেনেকৈ গোটেইকেইঘৰত গাঁৱৰ চবৰ ঘৰতে সোমাব লাগিব আৰু একেদিনাই ইমান সম্ভৱ নহয়, যিহেতু চবৰ ঘৰত গোটেইকেইজন আহিবলৈ। সেইটো কাৰণে ভাগ কৰি দিব। অলপ দেৰি পাছতে আহিব, কিন্তু মই মোবাইলটো ইমান লৈ থাকিলে বেয়া দেখিব ন, চ' কৈ দিম, আপোনালোকে চাই থাকক আমাৰ কেনেকৈনো কি হয়। বাই বাই এতিয়ালৈ। এয়া দেখিছে ভকত আহি পালেহি। তাৰপিছত আমি তেওঁলোকে অহাৰ লগে লগে জলপান উলিয়াই দিলোঁ। আমাৰ যিহেতু কেঁচা হয়, সেইটো কাৰণে জলপানৰ জলপানৰ যোগাৰ কৰা হয়। কোনো মদৰ বা মাছ মাংসৰ সেনেকুৱা নহয়। আমাৰ ইয়াত এনেকৈ জলপান চিৰাই দিয়া হ'ল এইবাৰ। তাৰপিছত তেওঁ বিতাই মেলি নিজে সেৱা আগবঢ়াই লৈছে। তাৰপিছতহে আমি সেৱা কৰিব লাগিব। এয়া দেখিছে, এয়া আমি এতিয়া সেৱা কৰিম। এই গামোচাখন হেৰি কৰাৰ পিছতে এই সকামখন আচলতে নেচেই চমু বুলি ক'ব লাগিব। কেলৈ কি বহুত খন্তেকীয়া, সোনকালে শেষ হৈ যায়। আৰু এই দেখিলেই নহয়, ভকত গ'লেই বেছি দেৰি নালাগে, খুব বেছি আধা ঘণ্টা সময় লাগে আৰু তেওঁলোকক বিদায় দিয়ে আমি মাক সেৱাটো ল'ব লাগিব। খোৱা লোৱাৰ পিছতে দাদাহঁতেও আহি পালে আৰু তেওঁলোকেও লৈ ল'লে। তাৰপিছত আমি লগে লগেই বৰমাহঁতৰ ঘৰলৈ আহি দিলোঁ সকলোৱে, আৰু বৰমাৰ পৰাও লৈ ল'লোঁ আশীৰ্বাদ। বৰমাক সেৱা কৰি মেলি তাৰপিছত আকৌ দাদাহঁতৰ ঘৰলৈ গ'লোঁ। দাদাহঁতৰ ঘৰত বহি মেলি এনেকৈ অলপ ফূৰ্তিও কৰিলোঁ। চাওক, এজন মানে আমাৰ গাঁৱৰ ওচৰৰে হয়। তেওঁ শাৰীৰিকভাৱে অসুস্থ হয়। তেওঁ এইটো কি বুলি কয়, কথাটো মাত নুফুটে আৰু তেওঁ খোজখিনিও অলপমান ডেকা আগতে। দেখিছে তেওঁ কিমান ফূৰ্তি পাইছে, পূৰা বিহু নাচিছে। তেওঁ শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে, কিন্তু নাচি বহুত ভাল পাইছে আৰু সেইটো কাৰণে চাগে তেওঁ ভাগৰো লগা নাই, পূৰা নাচিলে। তাৰপিছত আকৌ ভাইটিহঁতেও গান গাই দিলে। ভাইটি মোৰ ভতিজা হয়, ভতিজা ল'ৰা ছোৱালী হয়। দাদাৰ ল'ৰা ছোৱালী হয়, ভতিজা হয়। চ' তেওঁলোকে গান গাই দিলে। সিহঁতি গান গোৱাৰ পিছত পূৰা তেওঁ নাচিব লাগি গৈছে। আকৌ তেওঁ যিহেতু জ্যেষ্ঠ হয়, আমি তেওঁৰ পৰাও সকলোৱে আশীৰ্বাদ লৈলোঁ। সকলোৱে আমাৰ ঘৰৰখিনি গোটেইখিনি, দাদাহঁতি, বাইদেউহঁতি আৰু আমাৰ সেই ল'ৰা ছোৱালীকেইটা, আমি সকলোৱে তেওঁৰ পৰা আশীৰ্বাদ ল'লোঁ। আৰু বাইদেউ হওঁতে ইটো সিটো হৈ থাকে। চ' তেওঁ আশীৰ্বাদ লোৱাৰ আগতে তেওঁ কৈ দিছে যে ৰিজনটো মোকো এনেকৈ আশীৰ্বাদ দিবি দেই বুলি। এয়া শুনিলেই নহয়। দেখিছে, আশীৰ্বাদ দিয়াৰ পিছতে আকৌ নাচিবলৈ ষ্টাৰ্ট হৈয়ে গ'ল। আৰু এনেকৈ বেলেগ এজন মানুহ বুলি নহয় আৰু তেওঁ আজি যে ইমান ফূৰ্তি আছে, সেইটো ভাবি পিনে বহুত ভাল লাগিছে।
কেনেকৈ এনেকুৱা মানুহ এজনক হাঁহুৱাব পৰাটো বহুত ডাঙৰ কথা নহয় জানো। আৰু আপোনালোকেও প্লিজ এনেকুৱা যদি মানুহ লগ পায় তেনেহ'লে কেতিয়াও সংকোচ নকৰিব আৰু তেওঁলোকক খন্তেক সময় দিব যাতে তেওঁলোকে অলপ ফূৰ্তি কৰিব পাৰে। তেওঁলোকেওতো বিচাৰে ন মই আজি হাঁহিম, মই আজি কাৰোবাৰ লগত এনেকৈ ফূৰ্তি কৰিম বুলি। চ' প্লিজ অলপমান সময় দিব। আপোনাৰ অলপমান সময়ে তেওঁ দেখিছে নহয় মনটো কিমান ফূৰ্তি হ'ব পাৰে। আৰু আজি যিহেতু নামঘৰ যোৱা নহ'ব, এনেকৈ ফূৰ্তি কৰি থাকোঁতে বহুত দেৰি হ'ব। কাইলৈ ৰাতিপুৱাই যাব লাগিব। কাইলৈ ৰাতিপুৱা হোৱাৰ লগে লগে আমি সকলোৱে নামঘৰলৈ যাম। আজি 2 তাৰিখ, আমি নামঘৰ সকলোৱে আহি পালোহি। আৰু সেইখন দেখিছে, এইখন আমাৰ দধিহাল হয়। ইয়াত যে সেই ৰঙা ৰঙাবোৰ দেখিছে সেইবোৰ কাপোৰ হয়, ইয়াত মেৰাই দিয়া হয়। আৰু সেই তাত যদিহে ৰঙা কাপোৰ মেৰাই দিয়া হয় তেনেহ'লে নিজৰ মনত যদি কিবা এটা মানে ভাবি পিনে বন্ধা হয় তেনেহ'লে আশা পূৰণ হয় বুলি কয়। সেই মানুহজন দেখিছে, তেওঁ লৈ আছে, তেওঁ চাগে মনত কিবা খুজিছে। আৰু এয়া দেখিছে, তেওঁ বহুত হেঁপাহেৰে বান্ধিছে। তেওঁ হয়তো আশা পূৰণ মানে আগতে হৈ যাব পাৰে। কিছুমানে আশা পূৰণ হৈ যোৱাৰ পিছতো বান্ধে আৰু কিছুমানে খুজিও বান্ধে। আজি যিহেতু বতৰটো বহুত বেয়া আৰু আমাৰ সেৱাকাৰী হৈ গ'ল মণিকূটত আৰু দধিহালত সেৱা কাঢ়িলোৱে আৰু গুৰুৰ ওচৰতো সেৱা কাঢ়িলোঁ আৰু যাবগৈ লাগিব। বেছি সময় নাথাকোঁ, বৰষুণ আহিব। চ' বাই বাই। যদিহে মোৰ চেনেলটো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।